বৰ্তমান সময়ত সমগ্ৰ অসমতে ভাইৰেল হৈ পৰা নাগাৰা নামৰ এই অংশটো নিশ্চয় আপুনিও দেখা পাইছে। এই ভাইৰেল নাগাৰা নাম গোৱা ছোৱালীজনীৰ নাম হ'ল কৰিশ্মা নাথ। কৰিশ্মা নাথৰ বিয়া। অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰৰ সৈতে বিয়াত বহিব নাগাৰা নামৰ ভাইৰেল পাঠকনী কৰিশ্মা নাথ। বিয়া কেতিয়া, দৰা কোন সেই ইউটিউবাৰগৰাকী, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব এইটো ভিডিঅ'ত। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰিশ্মা নাথৰ ঘৰ দৰং জিলাৰ লাওজানত। কৰিশ্মা নাথৰ ঘৰত মাক, দেউতাক, ভনী আৰু আইতাক আছে। কৰিশ্মা নাথ বৰ্তমান BA পঢ়ি আছে চিপাঝাৰ কলেজৰ পৰা। কৰিশ্মা নাথে জনোৱা মতে তেওঁ ক্লাছ 7ৰ পৰাই নামৰ লগত জড়িত হৈ আছে। কৰিশ্মা নাথৰ বয়স বৰ্তমান 20 বছৰ। কৰিশ্মা নাথে অসমৰ সকলো প্ৰান্ততে নাম পৰিৱেশন কৰি আহিছে। বৰ্তমান ভাইৰেল হৈ পৰা কৰিশ্মা নাথে বহুতো নিউজ চেনেলতো নিজৰ নাম পৰিৱেশন কৰি আহিছে। আপোনালোকে বৰ্তমান নিশ্চয় দেখিব পাৰিছে যে কৰিশ্মা নাথে বহুতো নিউজ চেনেল আৰু ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। কিন্তু এতিয়া খবৰ আহি আছে যে অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰৰ লগত কৰিশ্মা নাথৰ বিয়া। কিন্তু এই খবৰটো কিমান দূৰ সঁচা সেই সম্পৰ্কে কৰিশ্মা নাথে একো জনোৱা নাই। বাকী ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।